আইঐ কালি পাউডাৰ গাখীৰৰ পায়স খোপা নোখোৱা হ'লে ভাল আছিল। এতিয়া শৌচ কৰি কৰি অৱস্থা নোহোৱা হৈছে। এনেকৈ আৰু নহ'ব, ডাক্তৰৰ ওচৰলৈকে যাওঁ। আইঐ আইঐ আইঐ। হেৰি কি হৈছেনো? ৰাতিপুৱাৰে পৰা বৰকৈ লেট্ৰিনলৈ অহা যোৱা কৰি আছে। ডাক্তৰৰ ওচৰৰ পৰা এপাক নাহৈ গ'লো কিয়? কি ক'বা, কালি ৰমেনহঁতৰ ঘৰত পাউডাৰ গাখীৰৰ পায়সবোৰ খোৱাৰ পৰা এই অৱস্থা। প্ৰায় 8বাৰ মানে এতিয়ালৈকে লেট্ৰিনলৈ অহা যোৱা কৰিলোৱেই। ব'লাচোন পাৰিলে দুয়োটাই ডাক্তৰৰ ওচৰৰ পৰা আহোঁগৈ। ব'লক ব'লক, সোনকালে ওলাওক, গাড়ী বাৰু ময়ে চলাম। হেৰি শুনিছা, তুমি ডাক্তৰ তাত সোমাবা আৰু মই চেম্বাৰৰ কাষতে থকা বিউটি পাৰ্লাৰখনত চুলিকেইডাল ষ্ট্ৰেইট কৰি ল'ম, হ'বনে? দেখিছা, মই মানুহটো হাগি হাগি মৰিছোঁ, তাই আকৌ চুলিকেইডাল ষ্ট্ৰেইট কৰেগৈ। হ'ব দে যা, মই অকলে ডাক্তৰৰ ওচৰলৈ যাম। আপোনাৰ নাম আৰু বয়স কওকচোন। কণ্টিলো কলিতা, 42 years। এতিয়া কওকচোন আপোনাৰ কি হৈছে বাৰু? কি ক'ব বুজিছে, কালি আপোনাৰ মুখতে সকাম এটাত পাউডাৰ গাখীৰৰ পায়স এসোপামান পেটটো টিংটিঙীয়া হৈ যোৱাকৈ আপোনাৰ মুখতে মাৰি দিলোঁ। তাৰে পৰা আপোনাৰ মুখতে পেটটোৱে বিভিন্ন মাতেৰে আন্দোলন কৰাৰ অন্তত আপোনাৰ মুখত 10বাৰমান লেট্ৰিনলৈ গ'লোঁ। আপোনাৰ মুখতে কি মাত, কি সুগন্ধ। এই ৰ'বহে, কি আপোনাৰ মুখতে কৰি থাকে হে? আপোনাৰ পেটটো মই পৰীক্ষা কৰিব লাগিব। সৌ বিচনাখনলৈকে যাওক। এইখিনিতে বিষাইছে ন? এইখিনিতে বৰকৈ বিষাইছে। মই আপোনাক এই পিল দুটা দিছোঁ। আপুনি এটা আফটাৰ মিল খাব আৰু এটা বিফৰ মিল খাব। বছ ভাল হৈ যাব, চিন্তা নকৰিব। পানী বেছিকৈও খাব। হ'ব ছাৰ, থেংক ইউ। ডাক্তৰে পিল দুটা মিলৰ আগত খাব কৈছে। তেতিয়াহ'লে এটা কাম কৰিব লাগিব। এটা পিল কেৰেপাহঁতৰ ধান বনা মিলৰ আগত খাম, এটা ধান বনা মিলৰ পাছফালে খাম। ভাল হৈ যাব বাপেকে। ছাৰ, আপুনি এইবোৰ কি ঔষধ দিলে? আপুনি এটা পিল মিলৰ আগত খাব কৈছিল আৰু এটা পিল মিলৰ পাছত খাব কৈছিল। আপোনাৰ কথা মতে মই এটা পিল কেৰেপাহঁতৰ ধান বনাই মিলৰ আগত খালোঁ আৰু এটা পিল কেৰেপাহঁতৰ মিলৰ পাছফালে খালোঁ। খাই দেখোন ভাল নাপালোঁৱেই। নহয় মই আপোনাক সেইটো কোৱা নাছিলোঁ নহয়। মিল মানে হৈছে আহাৰ। আপুনি আহাৰৰ আগত এটা পিল খাবগৈ আৰু আহাৰৰ পাছত আপুনি এটা পিল খাবগৈ। তাৰপাছত ভাল নহয় যদি মোক ক'বচোন। ডাক্তৰেচোন মোক ঔষধটো আহাৰৰ আগত এটা খাব কৈছিল আৰু আহাৰৰ পাছত এটা খাবলৈ কৈছে। এতিয়াতো আহাৰ মাহ হোৱাই নাই। এতিয়া এটা পিল খাই থওঁ, আহাৰ মাহ শেষ হ'লে আৰু এটা পিল খাই দিম। ছাৰ, এইবোৰ কি ঔষধ দিলে আপুনি? বেমাৰ দেখোন একো ভাল নহ'লেই। আপোনাৰ কথা মতে আহাৰৰ আগত মানে জেঠ মাহত এটা পিল খালোঁ আৰু আহাৰৰ পিছত মানে শাওনত এটা পিল খালোঁ। ভালেই নহ'ল বেমাৰ। আপোনাৰ পইচা ঘূৰাই দিয়ক। কি এইবোৰ কি ধৰণৰ বেমাৰী আহে চেম্বাৰলৈ? ছাৰ কি হ'ল আপোনাৰ? ছাৰ বোধহয় বেহুচ হ'ল। বাৰু বন্ধুসকল, কাহিনীটো কেনেকুৱা লাগিল জনাবচোন আপোনালোকে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।